নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মিচিং কানেক্ট মিলিৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটো হৈছে পাতত দিয়া শুকান মাছৰ সৈতে আলুৰ পিটিকা। বলক তেন্তে এতিয়া ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া হৈছে আমাৰ থলুৱা বাঁহৰ চুঙাত ভৰোৱা শুকান মাছ আৰু এয়া হৈছে কেঁচা হালধিৰ পাত। এতিয়া মই শুকান মাছখিনি কেঁচা হালধিৰ পাতত এনেদৰে মেৰিয়াই বান্ধি লৈছোঁ। ইয়াতে মই কেঁচা হালধিৰ পাত ব্যৱহাৰ কৰাৰ কাৰণটো হৈছে কেঁচা হালধিৰ পাতত গোন্ধটো ভাল হয়। আপোনালোকে কলপাতো ব্যৱহাৰ কৰিব পাৰে। এতিয়া এনেকৈ দি দিছোঁ জ্বলি থকা এঙাৰত। অলপ সময় এনেকৈ এফালে সিজিবলৈ দি আকৌ আনফালে লুটিয়াই দিম, যাতে দুয়োফালে ভালদৰে সিজি যায়। এফালে সিজি গৈছে, এতিয়া আনফালে লুটিয়াই দিছোঁ। এয়া আমাৰ সিজি গৈছে পাতত দিয়া শুকান মাছ। এতিয়া ইয়াৰে পিটিকা বনাম। তাৰ বাবে এয়া লৈ লৈছোঁ এটা পুৰি লোৱা আলু, কেইফুটামান পুৰি লোৱা নহৰু, এটা পুৰি লোৱা বিলাহী, 3টা কেঁচা জলকীয়া, পোৰা আদা সৰু সৰুকৈ কাটি লৈছোঁ আৰু এয়া হৈছে আমাৰ শুকান মাছ, সোৱাদ অনুসৰি নিমখ। এই গোটেইখিনি এতিয়া একেলগে খুন্দনাত ভালদৰে খুন্দি লওঁ। এয়া আমাৰ ৰেডি হৈ গৈছে শুকান মাছৰ পিটিকা। এতিয়া ইয়াতে দি দিম অলপমান মিঠাতেল, অলপমান কাজি নেমুৰ ৰস আৰু এতিয়া ভালদৰে মিহলাই ল'ম। চাওকচোন কিমান ধুনীয়া লাগিছে। এনেকৈ বনোৱা শুকান মাছৰ পিটিকা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু বহুত প্ৰিয় আৰু আজিলৈকে যিসকলে খোৱা নাই সেইসকলক কৈছোঁ এবাৰ বনাই খাই চাবচোন, বহুত মজা লাগে। এয়া আমাৰ দুপৰীয়াৰ খানা ৰেডি হৈ গ'ল। ইয়াতে আছে মৰা টেঙা দি দালি বইল, আলু ভাজি, নিমখ, কেঁচা জলকীয়া, নেমু আৰু স্পেচিয়েল শুকান মাছৰ পিটিকা, দালি দি কোমোৰা আৰু আলুৰ তৰকাৰী আৰু আছে ভাত। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। যদিহে ভাল পালে তেন্তে মোৰ চেনেলটো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।